Hello everyone, good morning. আপোনালোকক পুনৰবাৰ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো পজিটিভ মাইন্ড এটা লৈ সকলো নিজৰ লাইফত সুখী আছে আৰু নিজৰ লাইফটো পুৰা এনজয় কৰি আছে। আপোনালোকক আজি দেখাই যাম আজি দিনটোত মই কি কৰিছো, কি নাই কৰা, আমাৰ জিয়াইনো কি কৰি আছে, আপোনালোকক সকলোবোৰ দেখাই যাম। ঠিক আছে তেনেহলে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কেনেকৈ কমেন্ট কৰি জনাব। তোকে ছবি আঁকি আছে লগতে ভনিয়েকো ওচৰতে বহি কিয়াকমি গাই আছে। একদম মজা হৈছে দেই। হেল্ল' এভৰিৱান, এতিয়া মই বনাবলৈ লৈছোঁ ফ্ৰাইড ৰাইচ। এনেকৈ ঘৰতে বনালে হেল্ডিও হয়, খাবলৈও টেষ্টি হয়। আপোনালোকেও এনেকৈ ঘৰত বনাই খাই চাবচোন। এয়া ফ্ৰাইড ৰাইচ বনাবলৈ মই গাজৰ, বিন, পিঁয়াজ, স্প্ৰিং অনিয়ন আৰু জলকীয়া কাটি লৈছোঁ। আপোনালোকৰ ওচৰত যদি মটৰ, বন্ধাকবি, ফুলকবি এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ পাচলি যি আছে সেইবোৰ আপোনালোকে দি দিব পাৰে। মোৰ ওচৰত আজি নাছিলে কাৰণে মই এয়াকে দিছোঁ। ঠিক আছে তেনেহ'লে চাই থাকক আপোনালোকে। এয়া কেৰাহীত তেল গৰম হ'ল, এতিয়া ইয়াত মই কাটি লোৱা পিঁয়াজখিনি দিম। এয়া পিঁয়াজখিনি অকণমান কালাৰটো চেঞ্জ কৰিছে। এতিয়া ইয়াত মই বাকী পাচলিখিনি দি দিম। এতিয়া ইয়াত গাজৰ, বিন আৰু কেঁচা জলকীয়া দি ল'লোঁ। এতিয়া এইখিনি অলপ ভাজি ল'ম। এতিয়া এইখিনি অলপ ভুজালৈকে ৰৈ ল'ম। এইখিনি অকণমান সিজি আহিছে। এতিয়া ইয়াত মই দিম এচামুচ চয়া চচ। চয়া চচখিনি দিলোঁ। এতিয়া অকণমান লৰাই ল'ম। এতিয়া ইয়াত মই দিম সোৱাদ অনুসৰি নিমখ। যিহেতু চয়া চচতো অলপ নিমখ থাকেই, নিমখ বেছিকৈ এড কৰিবলগীয়া নহ'ব। এতিয়া মই ঘৰতে খুন্দি থোৱা অকণমান ধনিয়া গুড়ি দিম। এতিয়া এইখিনি ভালকৈ লৰাই ল'ম। এতিয়া ইয়াত দিলোঁ মই কালি ৰৈ যোৱা ভাতখিনি আৰু ভালকৈ লৰাই ল'লোঁ। ইচ্ছা কৰিলে ইয়াত আপোনালোকে হালধিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ এনেকৈ ভাল লাগে, সেইটো কাৰণে মই হালধি ইয়াত নাই। মোৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল। ইয়াৰ ওপৰত মই কাটি লোৱা স্প্ৰিং অনিয়নখিনি দি ল'ম। এয়া আমাৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল। আপোনালোকক মই টেষ্ট কৰি জনাই আছোঁ কেনেকুৱা হৈছে। আমাৰ ফ্ৰাইড ৰাইচ খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকেও বনাই চাবচোন। এনেকৈ একদম চিম্পুলকৈ বনাইছোঁ, কিন্তু খাবলৈ বহুত টেষ্টি হয়। মই কালি ৰৈ যোৱা ভাতেৰে বনাইছিলোঁ, সেইটো কালিৰ ভাত অলপ বাকী আছিলে, সেইকাৰণে মই এনেকৈ বনাই ল'লোঁ। আপোনালোকে ইয়াৰ লগত টমাটৰ চচ আৰু গ্ৰীণ চাটনি বা সেনেকুৱা কিবা লৈ পৰিৱেশন কৰিব পাৰে। মই কিন্তু এনেকৈ চিম্পুলকৈ খাম, মোৰ এনেকৈ বেছি ভাল লাগে। আৰু এইফালে চাওকচোন, এই যদি আমাৰ জীয়াও আহি পাই গৈছেহি মোৰ ওচৰত। আমানু তাই পুৰা নিজৰ কামত একদম ব্যস্ত হৈ আছে। ঠিক আছে তেনেহ'লে মই খাই লওঁ, আপোনালোকক পিছত লগ পাই আছোঁ। হেল্ল' এভৰিৱান, আজি তাৰ নেক্সট দিনাখন হয়। কালি ভিডিঅ'টো ফিনিচিং কৰিবলৈ নহ'লে, আমাৰ জীয়াৰ গাটো অলপমান বেয়া হৈ গৈছিলে। এতিয়া তাই সম্পূৰ্ণ সুস্থ বাৰু। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আপোনালোকৰ যদি মই বনোৱা ফ্ৰাইড ৰাইচৰ ৰেচিপিটো ভাল লাগিলে এবাৰ বনাই খাই চাবচোন আৰু মোক জনাব কেনেকুৱা পালে। ঠিক আছে তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। যদি আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব
আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই